তো হাই হেল্ল' গাইছ মই আহিছোঁ মানৱ চক্ৰান্নত তো মই ভাবিলোঁ ভিডিঅ'টো বনাই দিওঁ তো কি হ'ব পাৰোঁ ভিডিঅ'টো গম নাপাওঁ তো চাই থাকছোঁ এইখন মানে ৰেষ্টুৰেণ্ট আৰু তো ইয়াৰ পৰা ভিউটো ভূটান পাহাৰৰ বহুত বেছি ভাল হয় চাবলৈ বাৰু লাইফত চোৱাটো বহুত বেছি মজা পায় মানে ভিউটো বহুত বেছি ভাল হয় তো আপোনালোকে কোনে কোনে আহি পাইছে এটা কমেণ্ট কৰি দিবচোন মানৱ চক্ৰান্নত তো এনেকৈ আমি গৈ আছোঁ এতিয়া ফৰেষ্ট অফিচত তো এনেকৈ আমি আহি থাকোঁতে হঠাৎ গড় এটা ৰাস্তাত মানে সেইটো কাৰণে বন্ধ কৰি দিলে আৰু গাইজ ঘৰটো তাৰমানে এনেকৈ ৰাস্তা বন্ধ কৰিছে যে আগলৈও যাব নোৱাৰোঁ যদি আগলৈ যাওঁ মানে সি এটাই মানে মাথা দি মাৰিব তো গাড়ীখন বেয়া কৰি দিব যোনজনে মোৰ লগত ফৰেষ্ট গাৰ্ড আছিল তো গাৰ্ডজনে কৈছিল যে ছাৰ এনেকৈ যাব নোৱাৰি গ'লে গাড়ীখন এনেকৈ যিহেতু চৰকাৰী গাড়ী হয় তো সেইকাৰণে গাড়ীখন মানে লোডটো বেক কৰি আৰু লাষ্টত গাড়ী চাড়ী ঘূৰাই ল'বলৈ বাধ্য ঘূৰাই ল'লোঁ তো মানে বহুত বেছি চ'চাল হৈছিল বহুত বেছি ভিডিঅ'টো এনেকুৱা আৰু যাই থাকোঁতে হঠাৎ দেখা বোলে এটা বাঘ প্ৰকাণ্ড বাঘ এটা ৰাস্তাত শুই আছিল তো বাৰু বাঘৰ লগতো যাব ভয় লাগে তো আমি তাত ৰৈ দিলোঁ অকণমান যিহেতু হয়তো দুটা এনেকৈ বাঘ দেখিবলৈ হৈছে এটা পোৱালি আৰু এটা ডাঙৰ বাঘ তো কি ক'ম আৰু তাৰমানে ৰাস্তাত হঠাৎ তাৰমানে আহি যায় মানে গাড়ীও স্পীড যাব নোৱাৰে যে হঠাৎ আহি গ'লে হয়তো এক্সিডেণ্ট হৈ যাব পাৰে তো কি ক'ম আৰু তো কিবা এটা ভাল লাগিছে কিন্তু দেখা পাইছোঁ তো চাওকচোন আৰু অকণমান ভিডিঅ'টো কেনে পায় আপোনালোকে যদি এই ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চাই থাকক ভিডিঅ'টো লাষ্টলৈকে কিবা এটা ভাল পাব আৰু কোনোবা যদি এই জন্তুটোক যদি চিনি পায় প্লিজ নামটো কমেণ্ট কৰি জনাবচোন আৰু চাওক চবৰে ভিউটো চাই থাকক पेड़ वगैरह काटने के लिए आते हैं ना और एक बिल्कुल भैंस जैसे আৰু এনেকৈ হঠাৎ যাই থাকোঁতে দেখা পালোঁ দুটা গণেশ বাবা মানে হাতী তো চাওকচোন আৰু তো গোটেই মহাই ফটো আৰু ভিডিঅ' লোৱাত ব্যস্ত হৈ আছে তো চাই থাকক আৰু গাইছে এই বিল্ডিংটো যে দেখা পাইছে ইয়াতে ফৰেষ্ট গাৰ্ডবিলাক থাকে তো ৰাতি মানে ৰাতিপুৱা হ'লে গোটেই মানে জন্তু যিমান থাকে হাতী চাতী বাঘ চাঘ গোটেই মহাই ইয়াত তলতে থাকে তো মোৰ ফালৰ পৰা ফৰেষ্ট মানে গাৰ্ডবিলাকে ইমান কষ্ট কৰে তো মোৰ ফালৰ পৰা চেলুট সকলোকে মানে সিহঁতক हाथी गेंदा यार पीछे से आया अंकल अबे यार खाने वाला आगोटी स्लो 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 रक्सी 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 এই ভালকে দেই দরজা খুলি থৈ দিবি তো এইফালে দেখিবলৈ পাইছে এইকেইটা কি মজা মজা আকৃতি কিবা তো মই সিমান এটা নাম নাজানো কিন্তু মই নামটো সুধি আছোঁ ৰ'বা ৱাও গাইছ কি মজা এটা পৰিৱেশ বহুত বেছি ভাল লাগি আছে এইবিলাক দেখিবলৈ পাইছে আৰু ইয়াতে তাৰমানে অভয়াৰণ্যখনৰ যি নীতি নিয়ম থাকে সেই নীতি নিয়মবিলাক লিখা আছে তো ইয়াত বহুত প্ৰকাৰৰ তাৰমানে সেই আছে আৰু তো এইটো দেখাবলৈ হৈছে অসমৰ গৌৰৱ এশিঙীয়া গড় তো বহুত আছে আৰু এনেকুৱা গড়কে ধৰি বাঘ আছে তাৰপিছত আপোনাৰ গড়ৰ শিঙা এনেকৈ আছে তো ইয়াৰ পৰা ওলাই দিলোঁ ওলাই এইটো দেখিলোঁ নামটো নাজানো এইটো নামটো যদি কোনোবাই জানে প্লিজ এটা কমেণ্ট কৰি জনাব কুকুৰৰ দৰে যেন দেখা পায় না কুকুৰৰ দৰে চিঞৰে
গাইছ ইয়াত কিন্তু বহুত বেছি ভাল লগা বস্তু আছে কিন্তু নামবিলাক সিমান এটা নাজানো তো সেইকাৰণে মই নামকেইটা নকওঁ বাৰু তো যোনে যোনে চিনি পায় মানে কমেণ্ট এটা কৰি জনাবচোন তো তাৰমানে এই তো মানে গাইছ এই আৰু তাৰমানে এই অভয়াৰণ্যখনত আপোনাৰ যি জন্তু আছে গোটেইবিলাকৰে ইয়াত ফটো সহকাৰে নাম দিয়া আছে তো মানে যি জন্তুবিলাক আছে আৰু এনেকৈ তাৰপিছত কিবা এটা কিন্তু গাইছ ভাল লাগিছে তো আপোনালোকে যদি আহিব তো এইখন মানস অভয়াৰণ্য তো আহিব পাৰে তো মজা এটা পৰিৱেশ আৰু ইয়াত কি কম ভাল লাগিছে কিবা এটা তো এই আপোনালোকে যদি মানস অভয়াৰণ্যত আহিব খোজে আপোনাৰ প্ৰাইভেট গাড়ী লৈ আহিব নোৱাৰে তো জিপচিত আহিব লাগিব এনেকৈ তো 2500 টকা লয় আৰু এদিনত আৰু এনেকৈ কেইটামান ফটো তুলিছিলোঁ তো চাই লওক আৰু যদি এই ভিডিঅ'টো চাই কিবা এটা ভাল পালে তো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই তো জয় আই অসম তো ভিডিঅ'বিলাক চাই থাকিব জয় আই অসম তো আজিলৈ বাই বাই